নমস্কাৰ আটাইকে বিনিজ ভাইবছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক কুশলে আছে। আজি আপোনালোকে থাম্বনেইল দেখি ইতিমধ্যে গম পালেই চাগে যে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। ইতিমধ্যে 2021 বৰ্ষৰ নোবেল বঁটাসমূহ ঘোষণা কৰিছে। গতিকে কোনে কোন ক্ষেত্ৰতনো এই বঁটাসমূহ লাভ কৰিছে পলম নকৰি আমি জানো আহকচোন। অনুগঠনৰ জটিল কলাক নতুন গতি প্ৰদানৰ বাবে 2021 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে জাৰ্মানীৰ বেঞ্জামিন লিষ্ট আৰু গ্ৰেট ব্ৰিটেইনত জন্মগ্ৰহণ কৰি আমেৰিকাত থকা বিজ্ঞানী ডেভিড মেকমিলানলৈ। অনুগঠনৰ কাৰণে দক্ষ নতুন সঁজুলি অৰ্গেনোকটেলাইচিছৰ বিকাশৰ বাবে এই বঁটা তেখেতলোকে লাভ কৰে। পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেল, পৰিৱৰ্তনশীলতাৰ মাত্ৰা নিৰ্ধাৰণ আৰু গোলকীয় উষ্ণতাৰ আগজাননী সঠিকভাৱে প্ৰদানৰ মডেল আৱিষ্কাৰৰ বাবে 2021 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে তিনি বিজ্ঞানীলৈ। জাপানৰ শুকুৰ মানুৱে, জাৰ্মানীৰ ক্লজ হাছেলমেন আৰু ইটালীৰ জিঅ' ৰজিঅ' পাৰিছিলৈ। 2021 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই আমেৰিকান বিজ্ঞানীলৈ। তাপ আৰু স্পৰ্শৰ কাৰণে ৰাসায়নিক গাঁথনি আৱিষ্কাৰৰ বাবে আমেৰিকাৰ দুই চিকিৎসা বিজ্ঞানী ডেভিড জুলিয়াছ আৰু আৰ্ডেম পাটাপটিয়ানলৈ 2021 বৰ্ষৰ চিকিৎসাৰ নোবেল বঁটা আগবঢ়োৱা বুলি নোবেল কমিটিৰ সচিব প্ৰধান থমাছ পাৰ্লমানে ঘোষণা কৰে। 2021 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা তানজানিয়াৰ ঔপন্যাসিক আব্দুল ৰাজাক গুৰনাহলৈ আগবঢ়োৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। পেৰাডাইজ উপন্যাসেৰে তেখেতে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছিল। বাক স্বাধীনতাৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিও চলোৱা সাহসী যুঁজক স্বীকৃতি হিচাপে দুই সাংবাদিকলৈ আগবঢ়োৱা হৈছে 2021 বৰ্ষৰ শান্তিৰ নোবেল বঁটা। ফিলিপাইনছ আৰু ৰাছিয়াত বাক স্বাধীনতাৰ কাৰণে যুঁজ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ কাৰণে অহৰহ সংঘৰ্ষ চলাই যোৱাৰ বাবে সাংবাদিক মাৰিয়া ৰেছা আৰু ড্ৰিমিটি মুৰাটোভলৈ আগবঢ়োৱা হৈছে শান্তিৰ সৰ্বোচ্চ সন্মান। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব। আৰু যদি ভিডিঅ'টো আজি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। বহুত বহুত ধন্যবাদ।